ইউটিউব চেনেল নিউজ ভিউজলৈ স্বাগতম জনাইছোঁ। নিউজ ভিউজত চাই আছে খন্তেকৰ বাতৰি। আজিৰ খন্তেকৰ বাতৰিত লৈ আহিছোঁ হোৱাটছআপ সম্পৰ্কীয় এক বিশেষ সংবাদ। হোৱাটছআপ বৰ্তমান সময়ত এক অন্যতম জনপ্ৰিয় মেছেজিং এপ। সমগ্ৰ বিশ্বৰ বৃহৎ সংখ্যক লোকে ব্যৱহাৰ কৰে হোৱাটছআপ। পিছে হোৱাটছআপ ব্যৱহাৰকাৰীসকলৰ বাবে আছে এটা বেয়া খবৰ। এতিয়াৰ পৰা আৰু বিনামূলীয়া হৈ নাথাকিব জনপ্ৰিয় মেছেজিং এপ হোৱাটছআপ ব্যৱহাৰৰ বাবদ গ্ৰাহকে ভৰিব লাগিব ধন। যোৱা শুকুৰবাৰে এটা ব্লগ পোষ্টৰ জৰিয়তে এই কথা জানিবলৈ দিছে হোৱাটছআপ কৰ্তৃপক্ষই। হোৱাটছআপৰ বিভিন্ন সেৱাৰ ক্ষেত্ৰত এতিয়া আৰোপ কৰা হৈছে কৰ। বিভিন্ন সুবিধাৰ বাবে গ্ৰাহকে ভৰিব লাগিব ধন। অৱশ্য সাধাৰণ হোৱাটছআপ ব্যৱহাৰকাৰীয়ে ভৰিব নালাগে কোনো ধৰণৰ টকা পইচা। কেৱল মাত্ৰ বিজনেছ চাট ব্যৱহাৰকাৰীসকলৰ বাবে এই কৰ আৰোপ কৰা হৈছে। ভাৰতবৰ্ষৰ প্ৰায় 5 কোটি লোকে ব্যৱহাৰ কৰে হোৱাটছআপৰ বিজনেছ চাট ছাৰ্ভিচ। কিছুদিন পূৰ্বে হোৱাটছআপৰ বিজনেছ একাউণ্টত এণ্ড্ৰইড ইউজাৰ্ছৰ বাবে ৰোল আউট কৰিছিল। ইয়াৰ বাবে মুকলি কৰিছিল পে টু মেছেজ অপশ্যন, যাৰ সহায়ত এণ্ড-টু-এণ্ড এনক্ৰিপ্ট টেক্সট ভিডিঅ' কলিঙৰ সুবিধা লাভ কৰিব গ্ৰাহকে। বন্ধুসকল, আজি দ্বিতীয়টো বাতৰি লৈ অহা হৈছে অহা বছৰ জুলাই মাহত আহিব কৰোনাৰ ভেকচিন। কৰোনা প্ৰতিষেধৰ অপেক্ষাত সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষ। কৰোনা ভেকচিনক পৰীক্ষা-নিৰীক্ষা চলি থকাৰ মাজতে প্ৰতিষেধক লাভ কৰাৰ পৰৱৰ্তী পৰিকল্পনা প্ৰস্তুত কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই প্ৰকল্পৰ নাম দিয়া হৈছে স্পেচিয়েল কোভিড-19 ইমিউনাইজেশ্যন প্ৰগ্ৰাম। অহা বছৰ জুলাইৰ ভিতৰত কৰোনাৰ ভেকচিন বজাৰত উপলব্ধ হোৱাৰ সম্ভাৱনাৰ কথা জনাইছে কেন্দ্ৰই। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে জনাইছে যে পৰিকল্পনা মতে যদি সকলো ঠিকে থাকে তেন্তে জুলাইৰ ভিতৰত ভেকচিনৰ প্ৰথম ভাগ লাভ কৰিব কেন্দ্ৰীয় চৰকাৰে। প্ৰথম অৱস্থাত 25-ৰ পৰা 30 কোটি লোকৰ বাবে আহিব 40-50 কোটি ড'জ। খবৰ অনুসৰি জৰুৰীভাৱে 30 কোটি লোকক বিনামূলীয়াকৈ দিয়া হ'ব কৰোনাৰ ভেকচিন, যাৰ বাবে ভেকচিন ক্ৰয় কৰিব কেন্দ্ৰই। জানিব পৰা মতে জৰুৰীভাৱে যিসকলক টীকাকৰণ কৰা হ'ব সেইসকলৰ নৱেম্বৰৰ ভিতৰত তালিকা প্ৰস্তুত হ'ব। ইমিউনাইজেশ্যন তালিকাৰ নাম থকা ব্যক্তিক ভেকচিন দিয়াৰ সময়ত আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা হ'ব। এই সন্দৰ্ভত এতিয়া পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰথমে ভেকচিন দিবলৈ 4টা বিশেষ শ্ৰেণী চিনাক্ত কৰা হৈছে। প্ৰথম ভাগত আছে চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী আৰু আশা কৰ্মীকে ধৰি প্ৰায় 1 কোটি ব্যক্তি। দ্বিতীয় ভাগত আছে দেশৰ 2 কোটি ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ, পৌৰসভাৰ কৰ্মচাৰী, আৰক্ষী আৰু আৰ্মি এই কেটাগৰীৰ অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও 26 কোটি ব্যক্তি আৰু 50তকৈ কম বয়সীয়া লোকক প্ৰাথমিক টীকাকৰণৰ তালিকাত ৰখা হৈছে।